আৰু 26ৰ ইলেকশ্যনতো মানুহে আমাকে বেছি ভোট দিব জুবিনক ছিংগাপুৰৰ পৰা আনিলো জুবিনক ইমান ধুনীয়াকৈ আমি অন্ত্যেষ্টিক্ৰিয়া কৰিলো জুবিনৰ ন্যায় দিম চাৰ্জশ্বিট দিম গতিকে যদি মইতো ৰাজনীতিৰ পৰা জুবিনক 1000 কিলোমিটাৰ দূৰত ৰাখিম কিন্তু যদি জুবিনৰ নাম লৈ কোনোবাই ভোট দিয়ে সকলোৱে বিজেপিক প্ৰথম চিন্তা কৰিব যে বিজেপিয়ে ইমান ধুনীয়াকৈ জুবিনৰ কামবিলাক এটাৰ পিছত এটাকৈ কৰি গৈছে কিন্তু মই জুবিনৰ নামত ভোট নিবিচাৰো তেওঁ ৰাজনীতিৰ পৰা 1000 কিলোমিটাৰ দূৰত থকাটো মই বিচাৰো কোনো বৈতৰণি নাই কোনো এবিলাক ইস্যু নাই এইটো ইস্যু বিৰোধীয়ে জীয়াই ৰাখিছে এগেইনষ্ট হিন্দু সোসাইটি অখিল গগৈয়ে জীয়াই ৰাখিছে নট এগেইনষ্ট বিজেপি এগেইনষ্ট হিন্দু কয় জুবিনৰ জাতি নাই কি তেওঁ অসমীয়া নহয় জুবিনৰ ধৰ্ম নাই তেওঁ কি হিন্দু নহয় তাৰমানে অখিল গগৈৰ দৰে মানুহবিলাকে জুবিনক বিজেপিৰ বিৰুদ্ধেতো ব্যৱহাৰ কৰি লাভ নাই বিজেপিটো ইলেকশ্যনত জিকিবই হিন্দু সমাজক দুৰ্বল কৰাৰ কাৰণে ব্যৱহাৰ কৰি আছে